সো গাইজ এফালে দেখিছে যেতিয়া মানে হনুমানজীয়ে পাহাৰ উঠাই লৈ গৈছিলে আৰু সেই দৃশ্য এনেকৈ বনাই কিনে মানুহৰ ঘৰত সজাই থৈছে। তো চাই কিনে খুব বেছি ভাল লাগিলে। এইটো এটা মানুহৰ ঘৰ আৰু মানুহৰ ঘৰৰ ওপৰৰ বেলকনিত এনেধৰণে সজাই থৈছে মানে দেখিবলৈ পাইছোঁ আৰু। নমস্কাৰ সকলোকে, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই যাবলৈ ওলাইছোঁ কেৰেলাৰ এডোখৰ মানে জনপ্ৰিয় ঠাই পেৰম বাবুৰ। নামটো অলপ ফুৰিব দিগদাৰ হয়। পেৰম বাবুৰ বুলি কোৱা এডোখৰ ঠাই আছে, খুবেই জনপ্ৰিয়। অসমৰ মানুহে সেই ঠাইডোখৰক প্ৰেম বাবু বুলি কয়, প্ৰেম বাবু। তো তালৈকে গৈ আছোঁ, বহুতে চাব বিচাৰি আছিলে। আৰু আটাইতকৈ বেছি মানুহ থকা ঠাই অসমৰ যিমানখিনি মানুহ কেৰেলাত আছে, গোটেই কেৰেলাত আটাইতকৈ বেছি মানে পেৰম বাবুত আছে বুলি কয়। আৰু আজি হৈছে দেওবাৰ, তাতে বহুত মানুহ আহে বোলে প্ৰেম বাবু টাউনখনলৈ। ময়ো গৈ আছোঁ তালৈ, আপোনালোকক দেখুৱাম কেনেকুৱা প্ৰেম বাবুৰ কি আছেনো তাত। চ' গাইজ মানে ৰুমৰ পৰা ওলাই কিনে ডাইৰেক্ট বাছে পাই যাওঁ, মানে ৰুমৰ ওচৰতে বাছ ষ্টপ আছে। আৰু মই থকা জেগাৰ পৰা পেৰম বাবুলৈকে প্ৰায় 45 কিলোমিটাৰ হ'ব। আৰু এইফালে গছত চাওক আপোনালোকে, এইখিনি কি ফল হয়, মানে কি বস্তু হয়, কোনোবাই যদি চিনি পায় তেনে কমেণ্ট কৰি জনাবচোন। মানে মই ৰাস্তাত দেখা পালোঁ পাতটো এনেকুৱা ধৰণৰ, মানে মই আগতে দেখিও পোৱা নাই, লগতে মই চিনিও নাপাওঁ। কোনোবাই জানে যদি কমেণ্ট কৰি জনাব। এইটো হৈছে আলুৱাৰ মানে ৰেলৱে ষ্টেচন। প্ৰেম বাবুৰ ৰেলৱে ষ্টেচন নাই, আলুৱাৰ ৰেলৱে ষ্টেচন আছে। আৰু এইখন হৈছে আলুৱাৰ টাউন, আৰু এটা ছাইড ৰেলৱে ষ্টেচনটো এইফালে যাব পাৰে। আৰু এনেকৈ আছে বাছ ষ্টেণ্ডটো। ইয়াতো বহুত ল'ৰা আছে অসমৰ, আলুৱা বুলি কয় জেগাডোখৰ। তো এতিয়া মই প্ৰেম বাবুলৈ এবাৰ যাব লাগিব, বাছ এখন লৈ কিনে গৈ থাকোঁ। চ' গাইজ আহি পালোঁ ফাইনেলি প্ৰেম বাবুৰ। এতিয়া আপোনালোকক দেখুৱাম ইয়াৰ কিছুমান ঠাই। ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। বৰ্তমান বাছৰ পৰা নামিছোঁ, আৰু ইয়াতে এলেকাটো আৰু এইফালে বজাৰ আছে, কিবা আছে, সেইবিলাকত কাম কৰি কেনেকুৱাকৈ ফিলিংছ লাগে আপোনালোকে চাই থাকিলে গম পাব। তো ভিডিঅ'টো চাই থাকক। এতিয়া মানে এইফালে দি যাম ঘৰত। তো মানে পেৰম বাবুৰ ঠাইডোখৰ এনেকৈ মানে টুৰিষ্ট যদি কোনোবাই ফুৰিবলৈ আহিম বুলি ভাবে তেনেহ'লে সেনেকুৱা ঠাই নহয়। মই টুৰিষ্ট যোনবিলাক ফুৰিবলগীয়া ঠাই সেইবিলাক কি আছে মই অলপো নাজানো। এই ঠাইখিনিত মানে পেৰম বাবু বুলি কয় যোনডোখৰ ঠাই, বিশেষকৈ এই ঠাইডোখৰত মানে বাহিৰৰ যোনবিলাক মানুহ মানে কাম কৰা মানুহ, এই ঠাইখিনিত বহুত বেছি দেখিবলৈ পোৱা যায় গোটেই কেৰেলাৰ ভিতৰত। মই আচলতে এতিয়ালৈকে যিমানবিলাক কেৰেলাত আছোঁ, ইমান মানুহ আচলতে বাহিৰৰ দেখা নাই। আউট অফ কেৰেলাৰ মানে যিমানবিলাক মানুহ দেখিবলৈ পোৱা যায়, এই পেৰম বাবুত হাইষ্ট দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত অসমীয়া মানুহ বহুত আছে, লগতে বঙালী যোনবিলাক কলকাতা ছাইডৰ মানুহ, সেই মানুহবিলাকক অসমীয়াতকৈতো বেছি দেখিবলৈ পোৱা গৈছে। আজি দেওবাৰে মানে এই প্ৰেম বাবু যোনডোখৰ টাউন হয়, বেছি ডাঙৰ টাউন নহয় প্ৰেম বাবুখন, তো তালৈ আহে বজাৰ কিবা কিবি কৰিবলৈ নিজৰ কামবিলাক। তো সেইকাৰণে দেওবাৰ দিনা বহুত বেছি মানুহ জাম হয়। আৰু যোনবিলাক মানুহ দেখিছে এই মানুহখিনি কৰ্মৰত, মানে নিজৰ কৰ্মৰ কাৰণে অহা মানুহ হয়। অসমীয়া মানে বহুত যত ৰাজ্য আছে, মানে অকল অসমীয়া নহয়। তো ইয়াত মানে ঝাল চানা দেখিবলৈ পাইছোঁ, যেনেকৈ অসমত বিক্ৰী কৰে। তো ইয়াতো মানে আছে, কিন্তু কেৰেলাৰ বেলেগ ঠাইত এই ঝাল চানা দেখি নাপায় মানে। আৰু এই যোনখিনি ঝাল চানা বিক্ৰী আছে এইখিনি মানে বাহিৰৰ মানুহ। তো এয়া হৈছে তো বাছ ষ্টেণ্ড হয়, বাছ ষ্টপ নহয়, বাছ ষ্টেণ্ড প্ৰাইভেট। এইফালে দেখিলোঁ যে অসমলৈ মানে বাছেৰে যাব পাৰে হেনো কেৰেলাৰ পৰা। তো বাছ ক'ত আছে কি দেখি নাপালোঁ, এনেকৈ অকল বেনাৰহে দেখি পালোঁ। মানে বেনাৰ লগাই থৈছে পূৰা ডাঙৰকৈ 3-4খনমান। বাকী ৰাজ্যতকৈ মানে কেৰেলাখন বহুত চাফা, কিন্তু এই ঠাইখিনি বহুত বেছি লেতেৰা। প্ৰেম বাবু ঠাইখিনি মানে বহুত বেছি লেতেৰা দেখিবলৈ পাইছোঁ। কেৰেলাৰ বেলেগ ঠাইবিলাক ইমান লেতেৰা দেখি পোৱা নাই, মানে আজি ইমান দিন ঘূৰিলোঁ বা মই থকা জেগাফালে ইমান লেতেৰা নহয়। ইয়াত কিন্তু বহুত বেছি লেতেৰা, চাফাই নকৰে চাগে। আচলতে ইয়াত যোনবিলাক মানুহ থাকে চব হিন্দীকাৰী। চ' গাইজ মানে হিন্দীকাৰী বুলি ক'লে একচুৱেলি বাহিৰৰ ল'ৰাখিনিক কয়, যোনে হিন্দী কথা কয়। তো ইয়াত সিহঁতক হিন্দীকাৰী বুলি কোৱা হয়, মানে ময়ো সিহঁতৰ কাৰণে হিন্দীকাৰী হয়। তো মানে এতিয়া আপোনালোকক প্ৰেম বাবু চহৰখন দেখাই দিছোঁ অলপ। চহৰ মানে টাউন আৰু এডোখৰ। ইয়াত মানে মানুহবিলাকে এই প্ৰেম বাবু এলেকাটোত বহুত আচলতে কামৰ ফেমাছ, প্লাইউড ফেক্টৰী কিবা কিবি তেনেকুৱা ধৰণৰ ফেক্টৰী আছে। তো সেইবিলাকত কৰ্মৰত থাকে ভিতৰ গাঁৱৰ এলেকাত। আৰু দেওবাৰ দিনা এনেকৈ টাউনখনলৈ ওলাই আহে, আৰু এই টাউনৰ দোকান বজাৰতো বহুত মানুহ থাকে।
এইফালে মানে ভোক লগা কাৰণে কিবা এটা খাই ল'লোঁ। মই মানে বেলেগ বস্তু খাব নোৱাৰোঁ যেতিয়া বাছত আহোঁ, সেইকাৰণে কিবা হালকা ফুলকা কিবা খাবলগীয়া হয়। এখন বেকাৰীত সোমাই কিনে খালোঁ আৰু যাতে ভোকো লাগিছে ন বহুতখিনি, সেইকাৰণে। তো গাইছ মানে ভিডিঅ'টো চাই থাকক আপোনালোকে, ইমান বেছি নাই একো। চ' গাইজ আপোনালোকে দেখিলে প্ৰেম বাবুৰ টাউনখন দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। তাত মানে যিমানখিনি মানুহ আছে সৰহভাগ মানুহ বাহিৰৰ মানুহ হয়, কিন্তু অসমৰো আছে মানে তাতকৈ বেছি মানে কলকাতা ছাইডৰ বঙালী মানুহে বেছিকৈ আছে তাত, মানে মই দেখাত মানে আৰু সেইবিলাক মানুহে বেছি, কিন্তু অসমীয়াও আছিলে বাট বহুত বেছি মানে বঙালী আছে। তো যি কি নহওক সেই ঠাইখিনি মানে বাহিৰৰ মানুহে ভৰ্তি হৈ থাকে। তো এয়াই আছিল আজিৰ ভিডিঅ'টো। তো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি শেষলৈকে চাই আছে তেনেহ'লে বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আশা কৰোঁ নেক্সট ভিডিঅ'টো ধুনীয়াকৈ চাব।